2020 যাবলৈ মাজত মাত্ৰ কিছুদিন আৰু এই 2020 শিকাই গ'ল বহু কথা যোনবোৰ আমি সপোনতো ভবা নাই কিমানজনৰ দুসাঁজ ভাতৰ কাৰণে হাত পাতিবলগীয়া হ'ল কিমানজনৰ জমা সঞ্চয় শেষ হৈ গ'ল কোনে ভাবিছিল এনেকুৱা মহামাৰীয়ে গোটেই বিশ্বকে তলুপৰ কৰি দিব শিকাই গ'ল যে আমাৰ এই জীৱনটো কিমান মূল্য বেয়া সময়ত নিজৰ মা দেউতা বাহিৰে নিজৰ সুস্থ শৰীৰটোৰ বাদে কোনেও সহায় নকৰে শেষত এই 2020ত যদি মই কাৰোবাক নজনাকৈ দুখ দিছোঁ তেন্তে চৰি আৰু যদি জানি বুজি দিছোঁ তেন্তে ভাবি ল'বা তুমি তাৰ যোগ্য কাৰোবাৰ লগত যদি কথা পতা বন্ধ কৰিছোঁ তেন্তে বুজি ল'বা তুমি মনত মোৰ দুখ দিছা ভাবি ল'বা জীৱনৰ আটাইতকৈ বেয়া সময় তোমাৰ লগতে কটাইছোঁ এতিয়া ভগৱানৰ ওচৰত এটাই অনুৰোধ যাতে 2021টো সকলোৰে বাবে এটা আশাৰ কিৰণ লৈ আহক সকলোৰে সপোন পূৰ হওক সকলোৰে মংগল আৰু সুখময় জীৱন